হাই দি আৰম্ভ হোৱা মধুৰ সম্পৰ্কবোৰ ব্লকেৰে শেষ হয়। কিছুমান মানুহ ক্ষণিক সময়ৰ বাবে জীৱনলৈ আহে আৰু গুচি যোৱাৰ সময়তো এনেকৈ হঠাৎ গুচি যায়। কেৱল মাত্ৰ সিহঁতৰ সেই ক্ষণিকৰ হাই দি আৰম্ভ কৰা স্মৃতিবোৰ পাহৰিবলৈ বাকী জীৱনটো লাগি যায়। স্মৃতিবোৰতো জ্বলাই কাহানিয়াই শেষ কৰি দিছিলা। মাথো মই হে জ্বলি যোৱা স্মৃতি চাই এনেকৈ সাৱটি ৰাখিছিলোঁ। আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল। তেওঁ মাত্ৰ মিছাই অভিনয়হে কৰিছিল আপোন হোৱাৰ। ব্লক কৰিয়েই সম্পৰ্কটো শেষ হৈ নাযায়। আচলতে মোৰ ভালপোৱা মোবাইলৰ নাছিল, হৃদয়ৰহে আছিল।